तामुलपुर खाजोना बेंखननि सिलमुंसाय गैयै गांसे लाइजामा आङरक ओनसोलनि रायजो राजाफोरखौ जिंगायाव खोख्लैदों। ट्राइबेल बेल्ट आरो ब्लकनि हायाव आयेन बेरेखायै दखल खालामना थानायनि गांसे लाइजाम मोननायनि उनाव ओनसोलनि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिदों। तामुलपुर खाजोना बेंखन मावख'निफ्राय आदिबासी बेंगली हारिनि नखरनि मुं गोनां लाइजामा गिखांनाय खोख्लैदों रायजो राजाफोरखौ। बे लाइजाम दैथायहरनायखौ रोखा खालामनो थाखाय तामुलपुर खाजोना बेंखनजों लोगोसे सरकारनिसिम दाबि दैखांदों गुबुन गुबुन दोलो आफादफोरा। लाइजामाव मुं गोनां नखरफोरा भिजिआर ओनसोलनिब्लाबो हरखाबै ट्राइबेल बेल्ट आरो ब्लकनि हायाव आयेन बेरेखायै दखल खालामदों होनना लाइजामाव मख'ना रायजो राजाफोरखौ जिंगायाव खोख्लैदों। ओनसोलाव हानि जरिबखौ थाबैनो खालामाब्ला फैगौ लकसभा बिसायख'थियाव भट होनायनिफ्राय जानगाराव थानायजों लोगोसे सासेबो सुबुं थान्दैखौ ओनसोलाव हाबनो होनाय नङा होननानै हुमखि होदों दोलो आफादफोरा। ओनसोलाव ड्रनजों हानि जरिब खालामनाया सोलिदोंब्लाबो खामानिया लेहेम जानायनि अजद दैखांदों। 14 तारिखत এখন নোটিশ আহিল। এই নোটিশটো আমি সার্কুল অফিসৰ পৰা আহা বুলি আমি গম পালোঁ। এই নোটিশটো গাঁওবুঢ়া দি গ'ল কিছুমান মানুহক। এটা 100 জনীয়া লিষ্ট এটা আছে। আমি যি বুজাত এই লিষ্টটো এটা সাধাৰণভাৱে, কিন্তু এই লিষ্টটো আমি বুজি পোৱা নাই আচলতে কি। এই বুজাৰ কাৰণে আমি এটা সজাতি দল আমি সার্কুল অফিসৰ মানে গ'লোঁ, আমি বুজিবলৈ পালোঁ। তো তেখেতসকলে কৈছে এইটো ইমান ভয় খাব নালাগে, ইমান এইটো একো নহয়। কিন্তু ইয়াতে যিটো বুজা গৈছে যে ট্ৰাইবেল বেল্ট এৰিয়াত মানে অবৈধভাৱে বেদখল হৈ আছে, আৰু এই বস্তুটো আমি আচলতে শংকিত হৈছে ৰাইজে। আৰু সেইকাৰণে আজি এই ৰাইজে সমাৱেশত হৈছে যে আচল বস্তুটো কি। আমি আজি এই স্পষ্টীকৰণ আমি বিচাৰিছোঁ। আৰু আজি আমি গোটেই বেংগলী ফেডাৰেশ্যনৰ লগত আমি আচ্ছা আমি আদিবাসীসকলো আমি আছোঁ, জড়িত আছোঁ। আমি যিবিলাক এৰিয়াত উচ্ছেদ হৈছে সেম ঠিক এনেকৈ কাগজ আহা বুলি আমি গম পাইছোঁ আগে পিছে। আৰু এই বস্তুটো আজি এই বস্তু চাই গোটেই মানে শংকিত হৈছে ৰাইজে। আমাৰ প্ৰশ্ন, যিটো সময়ত চৰকাৰে আঙৰক এৰিয়া মাটিৰ পট্টা দিম, ম্যাদীকৰণ হ'ব, ভূমি নিবনুৱা ভূমি আমি ভূমি দিম বুলি কোৱা সময়ত আজি এই উচ্ছেদ অভিযান চলোৱা সময়ত আমাৰ এটা শংকিত হৈছে, আমাৰ সন্দেহ হৈছে। গতিকে BTC প্ৰশাসনক, BTR প্ৰশাসনক আৰু স্পষ্টীকৰণ দিয়ক। আজি এইটো মানুহক খেদুৱাৰ এটা ষড়যন্ত্ৰ নেকি আমি বিচাৰিছোঁ, আমি সুধিব বিচাৰিছোঁ খেদুৱাৰ এটা ষড়যন্ত্ৰ নেকি। আজি যিবিলাক আজি অসমত উচ্ছেদ নোহোৱা নহয়, আজি বঙাইগাঁও এৰিয়াত বিজনী এৰিয়াত হৈছে, আজি শিলহাকুত হৈছে। গতিকে এইটো নোহোৱাটো ডাঙৰ নতুন কথা নহয়, এইটো তেখেতসকলে এটা ষড়যন্ত্ৰ কৰিছে। গতিকে স্পষ্টীকৰণ দিয়ক, স্পষ্টীকৰণ আমি বিচাৰিছোঁ। 2-3 দিনৰ ভিতৰত যদি স্পষ্টীকৰণ নেদে, আজি এই ৰাইজ যিটো সাধাৰণ আজি মানে ভদ্ৰতাৰে আজি যিটো সমাৱেশ হৈছে, অহা দিনবোৰত কিন্তু অভদ্ৰতাৰে ৰাজপথত ওলাই আহিব। এইটো বাধ্য যাতে আমাক নকৰিব হ'ব। কিয়নো এই মানুহখিনি ভোটিং মেচিন নেকি, যিটো ইলেকশ্যনৰ সময়ত যে ভোটিং মেচিন ব্যৱহাৰ কৰি যে ৰাখি দিয়ে, সেই মানুহখিনি আজি জেনেৰেল মানুহখিনি ভোটিং মেচিন নেকি যে ওলাই আহি ব্যৱহাৰ কৰে, তাৰ ফলৰ প্ৰতি কিবা এটা ফল নাই। এই ব্যৱহাৰ যাতে এই ব্যৱহাৰ যাতে বিগত দিনত যাতে নকৰে, তাৰ বাবে কিন্তু আজি ফেডাৰেশ্যনৰ লগত আমি আদিবাসী ৰাইজ আছোঁ, আমি সকীয়া দিব বিচাৰিছোঁ। আমি জানামতে 100 মান হ'ব এই এৰিয়াটো। আজি যদি ইয়াতে এই লিষ্টত কৈছে তেখেতসকলে 20-25 বছৰ, কিন্তু আজি আমি জানো ভাৰতৰ স্বাধীনতাৰ পিছৰ পৰাই আঙৰক আঙৰক NC আঙৰক ববা কৰি আছে জনগোষ্ঠীবিলাকে। অতিকৈ আমি আজি আঙৰক আঙৰকবাসী আমি দুঃখিত, মৰ্মাহত। যোৱা 14 তাৰিখে আমি গম পাইছোঁ বিশেষ সূত্ৰে যে তামুলপুৰ চাৰ্কেলৰ পৰা এটা অবৈধ নোটিছ জাৰি কৰিছে। তাত কোনো চিন চহী নাই, চিল নাই, মোহৰ নাই, নোহোৱাকৈ এটা গাঁওবুঢ়াৰ যোগেদি আমাৰ এই আঙৰক অঞ্চলত এটা অপ্ৰীতিৰ সৃষ্টি কৰিছে। ঘৰে ঘৰে সোমাইছে আৰু কৈছে যে ভেৰিফিকেশ্যন কৰি আছে, কিবা কৰি আছে, বিভিন্ন ধৰণে মানে হেৰি কৰিছে। তাৰ সেই পৰিপ্ৰেক্ষিতত আমি চাৰ্কেললৈ গৈছোঁ, যোগাযোগ কৰিছোঁ, মণ্ডলৰ লগত যোগাযোগ কৰিছোঁ, চাৰ্কেল অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকৰ কোৱাৰ পিছত কৈছে এইটো আমাৰ কৰিব লগা নাই, এইটো হাইকোৰ্টৰ ৰায়। সেই ক্ষেত্ৰত আমি আজি এই আঙৰক
বাকী ৰাইজে মিলি বিভিন্ন দল সংগঠনে মিলি ছাত্ৰ সংগঠনসকলে একত্ৰিত হৈ আজি আমি বিশাল গণসভা আয়োজন কৰিছোঁ আমি আঙৰকটা বিনাপুৰ গাঁৱত। আৰু এই ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ যে চৰকাৰ আৰু বিজেপি চৰকাৰে মিলি যি সময়ত কৈ আছে যে এই বিটিআৰৰ বাসীসকলক মেডি পাট্টা দিব, আৰু সেই সময়তে বিটিআৰ বাসীসকলৰ কাৰণে উচ্ছেদৰ যি পৰিকল্পনা ৰচিছে এই বাঙালীসকলৰ লগতে এই অঞ্চলত বিভিন্ন সাঁওতাল জনগোষ্ঠীৰ বা আদিবাসী জনগোষ্ঠীৰ লোকৰ নাম আছে, নেপালী কিছু লোকৰ ইয়াত নাম সাঙুৰ খাইছে। সেই ক্ষেত্ৰত আমি এই বিজেপি চৰকাৰ বা ইউপিএল চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন আমি ধিক্কাৰ জনাইছোঁ। এই ক্ষেত্ৰত তেওঁ গুৰুত্ব ভূমিকা পালন কৰক। যি সময়ত কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে 3 মাহৰ লগে লগে এই অঞ্চলত বিটিআৰ অঞ্চলত বা পিজিআৰ মাটিৰ সমস্যা সমাধান কৰিব, পাট্টা দিব। তা আজি আমি দেখিবলৈ পাইছোঁ পাট্টা দিয়াৰতো কথা দূৰৰে কথা, আজি এই অঞ্চলৰ জনসাধাৰণক উচ্ছেদ কৰা যি ষড়যন্ত্ৰ চলিছে সেই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ। সকলো দল সংগঠনে বা সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বা ভূমি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। এই ক্ষেত্ৰত গুৰুত্ব ভূমিকা পালন কৰক আৰু চৰকাৰক আমি দাবী জনাইছোঁ। প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিএল চৰকাৰ আৰু বিজেপি চৰকাৰক দাবী জনাইছোঁ, অনতিপলমে আমাৰ যি এই বহুদিনীয়া সমস্যা, যি মাটি বাৰী সমস্যা, এই ক্ষেত্ৰত গুৰুত্ব দিয়ক, আমি মাটি পাট্টা প্ৰদান কৰক। আৰু অন্যথা আমি বিভিন্ন দল সংগঠনে আগন্তুক দিনত বৃহত্তৰ আন্দোলন গঢ়ি তুলিম আৰু দিল্লী দিছপুৰ কপাই তুলিম আৰু চাৰ্কল ঘেৰাও কৰিম। ডাঙৰ ডাঙৰ কাৰ্যসূচী আমি হাতত ল'ম আমাৰ যদি এই আমাৰ সমস্যা সমাধান নকৰে। ক'বলৈ গ'লে তাত লিখা আছে তাৰমানে অবৈধভাৱে এই অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰি আছে। তা আমি জানিব পাৰিছোঁ কেতিয়াবা আমাৰ এই চৰকাৰৰ মানুহখিনিয়ে কয় যে এইটো গো ফাৰ্ম বুলি, কেতিয়াবা কয় পিজিআৰ, কেতিয়াবা ভিজিবাৰ, কেতিয়াবা কয় চৰণীয়া পথাৰ, এতিয়া আৰু শুনিবলৈ পাইছোঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক। তো এই যে ষড়যন্ত্ৰ চলি আছে, ষড়যন্ত্ৰ কাৰ দ্বাৰা হৈ আছে, কৰিছোঁ চৰকাৰক এই বস্তুবিলাক ভেকুবনা আমাক লৈ যে কৰি আছে এইবিলাক বন্ধ হ'ব লাগে। হয়, আজি আমাৰ এই সভাত এটা সিদ্ধান্ত লৈছোঁ। আমি এই লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ আগত যদি আমাৰ এই মাটি বাৰীৰ সমস্যা সমাধান নকৰে আমি এটা বৃহৎ কাৰ্যসূচী ল'ম, আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। কিয়নো আজি প্ৰমোদ বড়ো চৰকাৰে অহাৰ লগে লগে কৈছে যে এই বিটিআৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক চৰকাৰী মাটি আছে, পিজিআৰ মাটি আছে, এই মাটিবোৰ পাট্টাকৰণ দিব। তো সেই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ড্ৰোন কেমেৰাৰ জৰিয়তে অলৰেডি আমাৰ এই অঞ্চলত পিজিআৰ অঞ্চলৰ মাটিখিনি ছাৰ্ভে কৰিছে। আৰু লগতে কিছু দিনৰ পূৰ্বে আমি দেখিবলৈ পাইছোঁ যে মণ্ডলসমূহক লৈ এটা ছাৰ্ভেৰ জৰীপৰ কাম আৰম্ভ হৈছে, জৰীপ কৰি আছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ এই বস্তুটো কিবা এটা যদি আমি কমপ্লেইন দিওঁ চাৰ্কেলত যায়, তেতিয়াহে জৰীপৰ কাৰণে এই মণ্ডলসকলক পঠিয়াই, নহ'লে লেহেমীয়া গতি কাম কৰি থাকে। যদি 2 দিন আহে 2 মাহ নাহে। তো এই যে লেহেমীয়া গতি কৰি আছে, আমি এটা ৰাজনৈতিকভাৱে এটা ষড়যন্ত্ৰ কৰি আছে আমাৰ চৰকাৰে আমাৰ লগত। এই ক্ষেত্ৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ চৰকাৰক। এই সময়ৰ দ্বাৰা আমাৰ গাঁওসমূহত এনকে আঙৰকাটা যিটো গাঁও পিজিআৰ গাঁও অঞ্চলত এটা ছাৰ্ভে কৰি আছে বুলি আমি গম পাইছোঁ। অলৰেডি আমি গাঁওবুঢ়াক সুধিছোঁ, তেওঁ সঠিকভাৱে উত্তৰ দিব পৰা নাই। সেই ক্ষেত্ৰত আমি আমাৰ সদৌ বাঙালী অসম বা সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এটা সজাতি দল আমি চাৰ্কেল অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। তাৰপিছত আমি গম পাইছোঁ যে এই নটিচটো এটা হাইকোৰ্টৰ পৰা অৰ্ডাৰ, বাকী একো কিবা নাজানে। কিন্তু আমাৰ অভিযোগ যে হাইকোৰ্টৰ পৰা যদি কোনো এটা নটিফিকেশ্যন আছে, তাত চিল নাই, চহী নাই কোনো ধৰণৰ, এই ধৰণে কি ষড়যন্ত্ৰ আমাৰ ৰচি আছে আমাৰ এই এনকে আঙৰকাটা যিটো পিজিআৰত বসবাস কৰি থকা লোকসকলৰ কাৰণে। সেই ক্ষেত্ৰত আমি দাবী জনাইছোঁ চৰকাৰক, অনতিপলমে যি আমাৰ সমস্যা বহুদিনীয়া সমস্যা সমাধান কৰক। অন্যথা আমি আগন্তুক দিনৰ লোকসভা নিৰ্বাচনত আমি এই অঞ্চলৰ বৃহত্তৰ ৰাইজে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। বিভাগীয় যি চৰকাৰে যি দায়িত্ব লৈছে, ইতিমধ্যে আমাৰ এই অঞ্চলত চৰকাৰীভাৱে এই ড্ৰোন কেমেৰা ছাৰ্ভে কৰিছে আৰু লগতে কিছুদিন পিছে এই চাৰ্কলৰ পৰা মণ্ডল পঠিয়াই মণ্ডলে ইয়াত জৰীপৰ কাম কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে জৰীপৰ কাম কৰিছে লেহেমীয়া গতিত। এই লেহেমীয়া গতিত কাম কৰি থাকিলে 10 বছৰে আমাৰ এই যি জৰীপৰ কাম সম্পূৰ্ণ নহয়। সেই ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত গুৰুত্ব ভূমিকা লওক। আৰু আপুনি যি শ্লোগান দিছে যে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 3 মাহৰ পূৰ্বে আমি এই বিটিআৰত বসবাস কৰি থকা আৰু পিজিআৰত বসবাস কৰি থকা লোকসকলক মেডি পাট্টা দিম, সেই ক্ষেত্ৰত আমি গুৰুত্ব দি আমি মেডি পাট্টাৰ আপোনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰক। যিটো পত্ৰ আজি পাইছোঁ যোৱা 14 তাৰিখে, সেইলৈ আমি এই এইটো এই যিটো নটিচ পাইছোঁ, আমি নটিচ ক্ষেত্ৰত কোনো চিল চহী নাই। আৰু ইয়াত লিখা আছে যে
অবৈধভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসবাস কৰা লোকসকলৰ বা ছাৰ্ভে কৰি আছে। তো আমি ক'ব বিচাৰিছোঁ চৰকাৰক, এইখন পিজিআৰ বুলি আমি গম পাই আহিছোঁ, কিন্তু আজিৰ দিনত এই চৰকাৰে বা কোন ষড়যন্ত্ৰৰ বলি হ'ব লগা হৈছে, আমি যি কোনো চিল চহী নথকা এটা নটিফিকেশ্যন জাৰি কৰিছে, এইটো এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া আছে। আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ যে এই ষড়যন্ত্ৰ যি বলি হ'ব লগা হৈছে, যে আমাক লৈ যে উচ্ছেদৰ পৰিকল্পনা ৰৈছে, এই ক্ষেত্ৰত আমি সজাগ হৈছোঁ, তীব্ৰ আন্দোলন কৰিম, গঢ়ি তুলিম। এই কোনো পধ্যই আমি মানি ল'লেও আমি তেজ দিম, মাটি নিদিম, আমাৰ অধিকাৰ আমাৰ লাগে, তাৰ কাৰণে আমি আন্দোলন কৰি যাম। হয়, আজি আমাৰ এনচি আঙাৰকাটাৰ অঞ্চল যিখন গাঁৱৰ পৰা এখন মানে নটিচ জাৰি কৰিছে আমাৰ গাঁৱত আহি। তো সেই নটিচখনত চিলমোহৰ একো নাই। তো চিলমোহৰ নোহোৱাতকৈ আমাৰ পিছতে আমাৰ এই অঞ্চলৰ মুৰব্বীসকলে চাৰ্কল অফিচাৰলৈ গ'লে। চাৰ্কল অফিচাৰেও মানে কৈছে যে এই ভালকৈ তেওঁ ক'ব পৰা নাই যে এইটো বস্তু আমাৰ পৰাই গৈছে বুলি তেওঁ স্বীকাৰ কৰিছে। তো আমি আহ্বান কৰিছোঁ যে এই অঞ্চলত আঙাৰকাটা অঞ্চলত পিজিআৰ অঞ্চলত আজি 70 বছৰ আগৰে পৰা বসবাস কৰা যিসকল বঙালীসকল আছে, ইয়াতে নেপালী ভাইসকল আছে, আদিবাসী ভাইসকল আছে, যিসকল নেকি ইয়াৰ আদিবাসী মানুহ, মানে তেওঁলোকে বহুত বছৰ যুগ মানে আগৰ পৰা বসবাস কৰি আছে। ইয়াত যে হাজং ভাইসকলে আছে, তো এই ধৰণৰ মানে পাব্লিক আমাৰ ৰাইজবিলাক বসবাস কৰি আছে 70-80 বছৰ আগৰে পৰা। তো আজি এইখন মানে যিটো কাগজ নটিচ আমি নজিৰ বুলি ক'ব পৰা নাই। তো ইয়াতে চিলমোহৰ একো নাই যে এনেকুৱা চাৰ্কল অফিচৰ পৰা দিলে। তো ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আমাৰ যিজন বিধায়ক বা যিজন আমাৰ এই মানে লেণ্ড এডভাইজাৰী বোৰ্ডৰ চেয়াৰমেন মহোদয়কো আমি সকলোকে আহ্বান জনাইছোঁ, সন্মানীয় প্ৰমোদ বড়োকো আহ্বান জনাইছোঁ, আৰু অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আহ্বান জনাইছোঁ যে এইবিলাক লৈ কি খেলি আছে। তা আমাক কিন্তু কথা দিছিলে আৰু যে এইবিলাক অঞ্চলৰ পৰা মানে যিসকল মানুহ আছে এওঁলোকে সম্পূৰ্ণভাৱে মানুহৰ মেডিকৰণ হ'ব, মানুহৰ মেৰি দিব। কাৰণ পিজিআৰ যিটো নেকি পিজিআৰ অঞ্চলত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কেনেকৈ হ'ব পাৰে, এইটো এটা কুৱেশ্যন আমাৰ। তো আমি আহ্বান কৰিম যাতে এই মানে খবৰটো একেবাৰে আমাৰ চিফ মিনিষ্টাৰলৈকে খবৰটো আপোনালোকৰ দ্বাৰাই আমি পঠিয়াব পাৰোঁ, আৰু অতি সোনকালে যাতে আমাৰ এইসকল ৰাইজ লৈ আমাৰ এতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে, আমাৰ বিভিন্ন অসমীয়া মানুহো 2-4 গিৰি আমাৰ ইয়াতে আছে। তো সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ এওঁলোকে যাতে কোনো হিতালি নেখেলে, নহ'লে আগন্তুক দিনত কিন্তু পৰিণাম ভয়াৱহ হ'ব। কাৰণ আমিও জাতীয় সংগঠন বা বিভিন্ন জাতীয় সংগঠন আছে, ইয়াতে আমাৰ আদিবাসী সংগঠন আছে, নেপালী সংগঠন আছে, মানুহ আমাৰ ইয়াতে জাতীয় জনগোষ্ঠীৰ মানুহ আছে, আমাৰ বঙালী ফেডাৰেশ্যনৰ মানুহ আছে। তো আমি সকলোৱে একত্ৰিত হৈ আমি চৰকাৰক মানে ইয়াক মানে আমি ভাল ধৰণে এটা মানে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি অৱগত কৰি আছোঁ চৰকাৰক, চৰকাৰ যাতে ইয়াত এটা স্পষ্টীকৰণ আমাক মানে অহা 3-4 দিনৰ ভিতৰত আমাক এটা স্পষ্টীকৰণ দিয়ে। অহাকালি আমি চাৰ্কল অফিচলৈকে যাম, আমাৰ এটা বৃহৎ এটা টীম আমি যাম, ইয়াৰ এটা স্পষ্টীকৰণৰ কাৰণে আমি অহাকালি চাৰ্কল অফিচত যাম। আমাৰ অসম চৰকাৰৰ বিভিন্ন যি লেণ্ড এডভাইজাৰী বোৰ্ডৰ যিখন দায়িত্বত যিসকলে দায়িত্বত আছে সকলো তাতে আমি যাম, এইটো স্পষ্টীকৰণ খুজিম। আৰু আপোনালোকৰ দ্বাৰাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰক আমি অৱগত কৰাইছোঁ যাতে আমাৰ এই অঞ্চলৰ যি পিজিআৰ মাটিত বসবাস কৰা সকলোকে যাতে মানে মেৰি পাট্টা দিয়াৰ বাবে সুব্যৱস্থা কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। নহ'লে ইয়াৰ পৰিণাম কিন্তু আমি বহি নাথাকোঁ, ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বা গণতান্ত্रिক আন্দোলনত আমি ধৰি দিবলৈ মানে ইচ্ছুক। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय, लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथायनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।